Welcome to my channel. Please subscribe the channel. আজিৰ ভিডিঅ'ৰ টপিক হৈছে শৰীৰৰ অংগ। শৰীৰৰ অংগসমূহৰ নাম ইংৰাজী, হিন্দী আৰু অসমীয়াত। একেটা ভিডিঅ' মোৰ হিন্দী ভাৰ্চনতো আছে, মোৰ চেনেলত চাবলৈ নাপাহৰিব। এয়া অসমীয়া ভাৰ্চন। ভিডিঅ'টো অকণমান দীঘল হ'ব পাৰে। আশা ৰাখিছোঁ আপোনালোকে স্কিপ নকৰাকৈ চাব আৰু যদি আপোনালোকে ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। মোৰ ইংৰাজীত হেড আৰু হিন্দীত চিৰ। চুলি ইংৰাজীত হেয়াৰ আৰু হিন্দীত বাল। কপাল ইংৰাজীত ফৰহেড আৰু হিন্দীত ললাট। চেহেৰা বা মুখমণ্ডল ইংৰাজীত ফেচ আৰু হিন্দীত চেহেৰা। চকু ইংৰাজীত আই, হিন্দীত আঁখ। চেলাউৰি ইংৰাজীত আইব্ৰো আৰু হিন্দীত ভৌ। নাক ইংৰাজীত নোজ আৰু হিন্দীত নাক। গাল ইংৰাজীত চিক আৰু হিন্দীত গাল। মুখ ইংৰাজীত মাউথ আৰু হিন্দীত মুখ। ওঠ ইংৰাজীত লিপছ আৰু হিন্দীত হোঠ। থুতুৰি ইংৰাজীত চিন আৰু হিন্দীত থুতৰি। কাণ ইংৰাজীত এৰ আৰু হিন্দীত কাণ। ডিঙি ইংৰাজীত নেক আৰু হিন্দীত গৰ্দন। কান্ধ ইংৰাজীত শোল্ডাৰ আৰু হিন্দীত কন্ধা। বাহু ইংৰাজীত আৰ্ম আৰু হিন্দীত ভুজা। বুকু ইংৰাজীত চেষ্ট আৰু হিন্দীত ছাতি। কিলাকুটি ইংৰাজীত এলবো আৰু হিন্দীত কোহনি। পেট ইংৰাজীত ষ্টমাক বা বেলি আৰু হিন্দীত পেট। কঁকাল ইংৰাজীত ৱেষ্ট আৰু হিন্দীত কমৰ। হাত ইংৰাজীত হেণ্ড, হিন্দীত হাত। হাতৰ আঙুলি ইংৰাজীত ফিংগাৰ, হিন্দীত হাত কি উংলি। নখ ইংৰাজীত নেইল, হিন্দীত নাখুন। হাড়ুগাঁঠি বা মণিবদ্ধ ইংৰাজীত ৰিষ্ট, হিন্দীত কলাই বা মণিবদ্ধ। কৰঙণ ইংৰাজীত থাই, হিন্দীত জাংঘ। আঁঠু ইংৰাজীত নি আৰু হিন্দীত ঘুটনা। ভৰি ইংৰাজীত লেগ আৰু হিন্দীত টাংগ। কলা ফুল ইংৰাজীত কাফ আৰু হিন্দীত পিণ্ডলি। চৰণ বা পাদুকা ইংৰাজীত ফিট আৰু হিন্দীত পাও বা পেৰ। ভৰিৰ গাঁঠি ইংৰাজীত এংকল আৰু হিন্দীত টখনা। ভৰিৰ আঙুলি ইংৰাজীত টোজ আৰু হিন্দীত পেৰ কি উংলিয়া। পিঠি ইংৰাজীত বেক আৰু হিন্দীত পিঠ। থেংকছ ফৰ ৱাচিং। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত নিশ্চয় জনাব।